শিখা কি হ'ল ইমান দেৰি চাহ একাপ দিয়া নাই যে কাম এটা কৰি আছিলো এনেকুৱা কি কাম কৰি আছিলে তো চাহ একাপ দিবলৈ সময় হোৱা নাই ৰ'ব এতিয়া আনিছো লগ কি বনাইছো এইবোৰ সদায় বনোৱাৰ নিচিনাকে বনাইছো দেখোন চাহ বনাইছো এইবোৰ ওলাই যাম মোৰ ঘৰৰ পৰা নাথাকো যা আই ভালে আছানে ভালেই আপোনাৰ ভালনে কিনো ভাল আৰু কালিৰ পৰা খাবলৈ পোৱা নাই আহকচোন আহক মই কিবা এটা দিওঁ ৰ'বচোন দেই মই বহি পেলাই পিৰাখন লৈ আহোঁ বহকচোন হৰগৌৰী বসতি হওক ঈশ্বৰে মংগল কৰক ধনে জনে ঘৰ পৰিপূৰ্ণ হৈ উঠক মই আশীৰ্বাদ কৰিছোঁ দেই তোমালোক দুইজনকে ৰ'ব কিবা এটা খাবলৈ আনিছোঁ আপোনালৈ খাই বৰ তৃপ্তি পালোঁ আই পানী গিলাচ লৈ আহিছোঁ দেই মা তুমি তোমাক আজি মোৰ গৃহত দেখা পাই মোৰ জীৱন ধন্য হ'ল মোক আৰু একো নালাগে মই এনেকুৱা এখন ঘৰত প্ৰৱেশ কৰোঁ য'ত ঘৰৰ গৃহিণীগৰাকীয়ে মৰম চেনেহৰ লগতে আদৰ পায় এনেকুৱা ঘৰত মই প্ৰৱেশ নকৰোঁ য'ত ঘৰৰ গৃহিণীগৰাকীয়ে আদৰ নাপায় আৰু দুখ কষ্ট সহিবলগীয়া হয় তুমি মোক বহুত প্ৰসন্ন কৰিলা তোমাক মই আশীৰ্বাদ কৰিছোঁ যাতে তুমি যি বিচাৰা তাকেই পোৱা